এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা সিন্ডিকেট, হিলৰ সিন্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ সিন্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। আপুনি দিশখন চাব, এখন আগৰ দিশ আৰু এখন মাটি কাটি তহিলং কৰাৰ পাছত কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিশৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এইখন আগৰ পুৰণা যিখন দিশ, ধুনীয়া দিশ, সুন্দৰ দিশ, শান্ত দিশ, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল, দিশক শান্ত দিশ বুলিয়ে গণ্য কৰিছিল। দিশক কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিশ আৰু এইখন মানুহে ধ্বংস কৰা কয়লা সিন্ডিকেটৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ সিন্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিশৰ উৎপত্তিস্থল। এই ঘৰবোৰ এইবোৰ কয়লা খানিবলৈ যোৱা কয়লা সিন্ডিকেটৰ লগত জড়িত হৈ নীলাবোৰ আপোনালোকে ঘৰ দেখিছে। এইটো এটা গুগল ইমেজ, আপোনালোকেও বিচাৰিলে পাব। এইবোৰ পাব্লিক হয়। এইবোৰ যিমান ঘৰ দেখিছে এইবোৰ কয়লা সিন্ডিকেট কৰিবলৈ যোৱা, কয়লা লুণ্ঠন কৰিবলৈ যোৱা। এতিয়া আজি 20টা দিন হ'ল, আজি চৰকাৰী যন্ত্ৰই একো নকলে, আজিলৈকে নকলে যে এই গোটেই ভয়ংকৰ পৰিস্থিতিৰ উৎস কি। বানপানীৰ নিচিনাকে অহা নাই, চুনামিৰ নিচিনাকে মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰিব। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছোঁ, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদী বান্ধ ওপৰত আছেনে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে ধুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট, এটা বেল্টৰ ওপৰতে মাটি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা সিন্ডিকেটৰ মানুহে এইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে। যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব। চৰকাৰ, মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব কিয় এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে।